দেবতার ভক্তি ভরা প্রণেতা হরিবাগ্রহ প্রভু তুমি এতিয়া হেৰুৱা লক্ষ্মী ঘূৰাই আনিবৰ বাবে সকলো দেৱতা মিলি সাগৰ মন্থন কৰিব লাগিব। প্ৰভু সাগৰ মন্থন কৰাটো অতি অসম্ভৱ কথা। প্ৰভু কেনেদৰে আমি সাগৰ মন্থন কৰিব পাৰিম? তোমালোকে দেৱতাৰ পক্ষে সাগৰ মন্থন কৰি অমৃত উদ্ধাৰ কৰাটো নহয় সম্ভৱ। সেইবাবে দানৱৰাজ বলিৰ সহায় ল'ব লাগিব আৰু সেই ক্ষীৰোদ সাগৰ মন্থনৰ বাবে প্ৰয়োজন হ'ব মন্দৰগিৰি পৰ্বত আৰু সেই মন্দৰগিৰি পৰ্বত মেৰাই ধৰিবৰ বাবে প্ৰয়োজন হ'ব বাসুকী নাগৰ। তোমালোকে ক্ষীৰোদ সাগৰ মন্থনৰ ব্যৱস্থা কৰা ভাল। প্ৰভু দেৱতাৰ ভক্তি ভৰা পৰিপাত ফুলৰে পৰিবাগ্ৰহ আমি এতিয়া খোলা প্ৰভু তোমালোক দেৱতাসকলে মিলি অমৃত ভক্ষণ কৰিব লাগিব। প্ৰভু অমৃত অতি অতিকে দুৰ্লভ। সেই বলিৰ হাতৰ পৰা অমৃত আমি কেনেকৈ কৰিম ভক্ষণ? তাৰ বাবে চিন্তা নকৰিবা দেৱেন্দ্ৰ, কাৰণ অমৃতৰ বিতৰণৰ ভাৰ মই নিজে কৰিম গ্ৰহণ আৰু সহায় হিচাপে থাকিব প্ৰজাপতি ব্ৰহ্মা আৰু দেৱাদিদেৱ ৰুদ্ৰ। তোমালোক সকলো মিলি ক্ষীৰোদ সাগৰ মন্থনৰ ব্যৱস্থা কৰা। আপোনালোকৰ আজ্ঞা ফলগত কৰি এনে আমি বিদায়কে মাগি আপনার জগতে সমস্ত দেবতা বলিয়ে জলাংশু স্বর্ণ কৌশল কেবা হেতু দৈত্য পুরী আপনাকে করিলে প্রবেশ। আমি ভারতস্য ওদিকে মহান প্রভু নারায়ণ নামে দেবতার দানব ক্ষীৰোদ সাগৰ মন্থন কৰিব লাগে। ক্ষীৰোদ সাগৰৰ পক্ষত থকা অসহ্য সম্পদ আমি দেৱতাৰ দানৱে ভগাই ল'লে অসহ্য হাৰে হ'ব পাৰে। আৰু শুনাব এই ক্ষীৰোদ সাগৰৰ পক্ষত আছে অমৃত ভাণ্ডাৰ। সেই অমৃত পান কৰিলে দেৱতাৰ দানৱ চিৰকাললৈ অমৰ হ'ব পাৰে। গতিকে মিত্ৰভাৱে সকলো একত্ৰিত হৈ সমস্ত মন্থন কৰিম ক্ষীৰোদ সাগৰ। উত্তম উত্তম বস্ত্র নির্গণ তোমালোকৰ মতামত কি? জ্বলন্ত অগ্নির চাপ দিয়া দেবতাকে বিশ্বাস করা আরো
বিষ পান করা একেই তুই দেবতায় এখন তপন আমার দুঃখ নিয়ে বসছে যুক্তিসঙ্গত বক্তব্য তোমার উপর বীরগণ তথাপিও দেবরাজ ইন্দ্র আহিছে যেতিয়া নেত্ৰভাৱে লৈ ময়ো নেত্ৰভাৱে তেওঁৰ প্ৰস্তাৱ জনাইছো শ্যামা দেৱ পুৰন্দৰ কৰা যদি কোনো কপট সাধনা নেত্র বুলি নকৰিম কদাপিও ক্ষমা সেনাপতি ময়দান ঘোষণা প্ৰচাৰ কৰ দৰব ৰাজ্য সমুখ দানৱে যাত্ৰা কৰিব লাগে সমুদ্ৰ মন্থনৰ বাবে খোলা বলি আমার কর্তব্য অধিকে মহা তোমাকে যাত্রা করিবা পাতল কুড়ল আর আমি হও পদুদর পরা মন্দরগিরি পর্বতে লই আহি আর তোমাকে বাকুকি নাগক লই আহি সকল একত্রিত হই সমুদ্র মন্থনে বলিব লাগি গতিকে বিলম্ব না দেখো কারণ আমিও যাও নিষ্কর্তব্যতে সমগ্র করে আর তুমিও যাও নিষ্কর্তব্যতে সমগ্র কর অবিলম্বে মই উপস্থিত হম করে সমুদ্র তীরত বলে দেব অমৃতর পরা বংশিত করিব পারে